আসাম স্টেট আউটসোর্স পাৱাৰ ৱৰ্কছ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়কৰণ আৰু 11 দফীয়া দাবী চনত পূৰণৰ দাবীত 24 ঘণ্টীয়া কলম আৰু সঁজুলি বৰ্জন কাৰ্যসূচী টিহুৰ অস্থায়ী কৰ্মচাৰীসকলে এই দাবী পূৰণৰ বাবে আজি ৰাতিপুৱা 5 বজাৰ পৰা কাইলৈ 5 বজালৈ এই কাৰ্যসূচী পালন কৰিব বুলি জানিব দিয়ে আমি পুনৰবাৰ জনাইছো কপিলিয়নীৰ সমুদ দৰ্শকক টিহু আসাম স্টেট আউটসোৰ্স পাৱাৰ ৱৰ্কছ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়কৰণ আৰু 11 দফীয়া দাবী চনত পূৰণৰ দাবীত 24 ঘণ্টীয়া কলম আৰু সঁজুলি বৰ্জন কাৰ্যসূচী টিহুৰ অস্থায়ী কৰ্মচাৰীসকলে এই দাবী পূৰণৰ বাবে আজি ৰাতিপুৱা 5 বজাৰ পৰা কাইলৈ 5 বজালৈ এই কাৰ্যসূচী পালন কৰিব বুলি জানিব দিয়ে নিউজ ডেস্ক ৰিপৰ্ট কপিলিয়নী আমি আজি বছৰ ধৰি অস্থায়ীভাৱে ইয়াত মোটামুটি ধৰি লওক 15 বছৰ 12 বছৰ 10 বছৰ এনেকুৱা বহুকেইজন ল'ৰাই আমি কাম কৰি আছোঁ আমাক চৰকাৰে কোনো এটা সুবিধা দিয়া নাই বাৰে বাৰে আমাক কৈ আছে প্ৰাৰ্থনা কৰি আছে আমি কাম কৰি যাই আছোঁ বতাহ বৰষুণ নেওচি হ'লেও আমাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলে আৰু আমাৰ যিবিলাক মিটাৰ ৰিডাৰ আছে তেখেতসকলক অশেষ কষ্ট কৰি আমাৰ যিবিলাক সহায়ক আছে তেওঁলোকে অশেষ কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি আমি কাম কৰি আছোঁ কিন্তু বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ আমাক অন্তত নিয়মীয়া কৰি দিয়ক কিন্তু বহুবাৰ অনুৰোধ কৰাৰ পিছত তেখেতে প্ৰতিশ্ৰুতি দিয়ে বাৰিষা অহাৰ আগত আমাৰ পৰা ডকুমেণ্টছ লয় আকৌ তেখেতসকলে আমাৰ কামখিনি শেষ হোৱাৰ পিছত আকৌ আমাক এৰি দিয়ে লাষ্ট টাইমত আমি কাম কৰি আমি ভাগৰি পৰিছোঁ গতিকে চৰকাৰ আৰু আমাৰ বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ ওপৰত আমি এটা অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাক অনতিপলমে আমাৰ 11 দফীয়া দাবীসমূহ পালন কৰি আমাক অনতিপলমে যাতে আমাক নিযুক্তি কৰে আৰু আমি আজি ৰাতিপুৱা 5 বজাৰ পৰা অহাকালি ৰাতিপুৱা 5 বজালৈকে ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ আৰু যদি এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে আমি আকৌ ইয়াৰ পিছত জংগী আন্দোলন কৰিবলৈকো বাধ্য হ'ম গতিকে সৌহিদিনা আপোনালোকৰ ইয়াতে অধ্যক্ষ হৈছিল তেওঁ কিবা জনাইছে নেকি আপোনালোকক তেখেতসকলে আমাক মাত্ৰ কৈছিল আপোনালোকে কাম কৰি যাওক আপোনালোকক আমি পৰ্যায়ক্ৰমে ল'ৰাবিলাকক আমি ল'ম কিন্তু এনেকৈ বহু বছৰ আমি আজি 12-13 বছৰ এনেকৈ প্ৰতিবাৰে প্ৰতিশ্ৰুতিহে দিছে কিন্তু আমাক প্ৰতিশ্ৰুতি পালন কৰা নাই আমাক খালি কাম কৰিব কয় আমি যদি ডিজে অফিচত যাওঁ তাতে ক'ব তোমালোকে কাম কৰা তোমালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ কাম হ'ব তোমালোকে চিন্তা কৰিব নালাগে কিন্তু বাৰে বাৰে আমাক এনে প্ৰতাৰণা কৰি থকাতকৈ যদি তেখেতসকলে আমাক কিবা এটা সুবিধা কৰি দিয়ে সেইখিনি আমি বিজুলী বিভাগৰ কৰ্তৃপক্ষক আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় শক্তি মন্ত্ৰী মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দাবীসমূহ সুকলমে পালন কৰি আমাক যাতে নিয়মীয়াকৰণ কৰি দিয়ে এইখিনিয়ে মই তেখেতসকলক অনুৰোধ জনাইছোঁ আমি জংগী আন্দোলন কৰিবলৈকে আমি প্ৰস্তুত হৈ আছোঁ আজি আপোনালোকৰ 5 বজাৰ পৰা গধূলি 5 বজালৈকে এই মানে কাৰ্যসূচী আছে হয় অহাকালি 5 বজাৰ 24 ঘণ্টীয়া